কবিতাৰ শিৰোনাম এয়াই যেন ফাগুনৰ সময়। কথা ঋতুৰাজ বুঢ়াগোহাঁই, আবৃত্তি প্ৰজ্ঞানন্দিনী দত্ত। প্ৰকৃতিৰ বিননি লঠঙা গছ শিমলু মদাৰৰ ডালে ডালে সেন্দুৰীয়া ৰঙেৰে ফাগুনৰ জাননী। প্ৰকৃতিৰ সজীৱতা ধাহি মোহিনীয়া কঠোৰতা, দিগন্ত প্ৰসাৰী বিস্তাৰিত কুঁৱলী, সেমেকা আচ্ছাদন সমাপ্তি, উদং পথাৰ উদং অৰণ্যখন, হীন হৈ পৰা বিস্তীৰ্ণ নদী, শুকান বলুকাত নিজৰ স্বাক্ষৰ লিখি আনন্দ উৎসৱৰ আশাৰ বাণী, হৃদয়ৰ উতলা গান, উন্মনা প্ৰেমিকৰ হৃদয়ৰ ৰং, সৰাপাতৰ বুকুত সেউজ প্ৰেমৰে সজীৱ। ধন্যবাদ।